নমস্কাৰ সকলোলৈকে মোৰ নিৰুমণি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এযোৰ ধুনীয়া মেৰি ডিজাইন দিয়া কাপোৰ এযোৰ লৈ আহিছোঁ। এয়া চাওক, এই মেৰি ডিজাইনটো মই কেনেকৈ দিছোঁ আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো জনাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। এয়া ভালকৈ চাওকচোন, কাপোৰযোৰত মেৰি ডিজাইন দিয়া হৈছে। একেবাৰে সহজ পদ্ধতিৰে মই এই মেৰি ডিজাইনটো দিছোঁ। এয়া চাওক, মই সম্পূৰ্ণ কাপোৰযোৰা ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আপোনালোকে শেষলৈকে চাব। এয়া চাওক কাপোৰযোৰ, আপোনালোকক মই সম্পূৰ্ণ কাপোৰযোৰা ধুনীয়াকৈ দেখাই দিছোঁ। এইখন মেখেলা আৰু মই ইয়াত ছাইড পটিও মেৰি ডিজাইন কৰিয়ে দিছোঁ। চাওক, আৰু কিন্তু মই মাজত যিখিনি বুটা দিয়া গৈছে সেইখিনি মই গল বুটা দিছোঁ। এয়া চাওক, গল বুটাহে মই পাতল পাতলকৈ দিছোঁ, কিয়নো কাপোৰযোৰা মই চিম্পুল কৰিবৰ কাৰণে এনেকৈ পাতলকৈ দিছোঁ। আৰু মই মেখেলাখনতো অলপ পাতলকৈ দিছোঁ, কিন্তু চাদৰতছে ঘনকৈ দিয়া গৈছে। এয়া চাওক, কেতিয়াবা আপোনালোকে যদি তাঁতশালত কাপোৰ লগাই মেৰি ডিজাইন দি চাবচোন। এই মেৰি ডিজাইনটো মই কেনেকৈ তুলিলোঁ আপোনালোকক মই অলপমান কথাখিনি কৈ দিছোঁ। বহুত সহজ হয়, এটা চেৰিৰ পাতেই দিয়ে সম্পূৰ্ণ মেৰি ডিজাইনৰ ফুল তুলি দিছোঁ মই। এয়া চাবচোন, ইয়াত মই 4টা কালাৰেদি মই ফুল দিছোঁ। ইয়াত মই চাবচোন, ইয়াত মই সূতা 5 কণী উঠাইছোঁ, 1 কণী ফেলছোঁ, 5 কণী উঠাইছোঁ, 1 কণী ফেলছোঁ, এনেকৈ মই 5টা তুলি লৈছোঁ। তুলি লৈ নেক্সটখিনি যে খালী দেখিছে নহয়, এইখিনি খালীটো আমি তুলিব লাগিব। কাৰণ এতিয়া আমি 5টা ফেলে দিছোঁ আৰু এনেকৈ 5 কণী উঠাইছোঁ, 1 কণী ফেলছোঁ, 5 কণী উঠাইছোঁ, 1 কণী ফেলছোঁ, এনেকৈ আৰু 5টা তুলি লৈ আৰু এইখিনিতো আমি 5টা ফেলে দিছোঁ। আৰু নেক্সটটো ঠিক এতিয়া যেনেকৈ তুলিছোঁ এনেকৈ দিছোঁ। এনেকৈ অল কাপোৰটোতে মই তুলি দিছোঁ ফুল। তুলি দিয়াৰ পিছত সম্পূৰ্ণ এটাই চেৰি ফাৰ্ষ্টৰ পৰা শেষলৈকে কিন্তু ফুলৰ সূতা আছে, ফুলৰ সূতাখিনি ধুনীয়াকৈ মিলে যাব লাগিব। মিলে গেলিহে এই মেৰি ডিজাইনটো হ'ব। আৰু যদি ফুল লাগে নহয়, ফুল লাগিলে কিন্তু মেৰি ডিজাইন নহ'ব। সেইকাৰণে আপোনালোকক মই সম্পূৰ্ণ কাপোৰযোৰ দেখাই দিছোঁ। আপোনালোকেও সম্পূৰ্ণ কাপোৰযোৰা চাই লওক। চাই লোৱাৰ পাছত আপোনালোকে চেষ্টা কৰিলে নিশ্চয় পাৰিব। এয়া চাওকচোন, বহুত সহজ হয় এটি মেৰি ডিজাইনৰ ফুল তুলিবৰ কাৰণে। কিন্তু কিছুমান মেৰি ডিজাইনৰ ফুল আছে বহুত টান হয়, সহজতে মিলাব নোৱাৰি। কিন্তু এইযোৰত মই যিখিনি চিম্পুল কৰি দিয়া গৈছে সেইকাৰণে বহুত সহজ হয়। চিম্পুল হোৱাৰ কাৰণে মই আপোনালোকক কৈ দিলোঁ। আপোনালোকক মই সম্পূৰ্ণ কাপোৰযোৰা ধুনীয়া কৰি দেখাই দিছোঁ। মই আগতে মেখেলাখন দেখাই দিছোঁ। এয়া চাওক, মেখেলাখন বহুত দীঘল আছে। এয়া চাওক, মই মেখেলাখনৰ ফুলৰ ডিজাইনটো ধুনীয়া কৰি আপোনালোকক স্ক্ৰীনৰ ওচৰত দেখাই দিছোঁ। এয়া চাওক, এইযোৰা কাপোৰ চিম্পুল কৰি বোৱা গৈছে, কিন্তু দেখাত বহুত ধুনীয়া হৈছে। এয়া চাওক, আপোনালোককো যদি এনেকুৱা ডিজাইনৰ মেখেলা চাদৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আপোনাৰ লগত মই যোগাযোগ কৰিম। আৰু এইখন চাদৰ হয়, এইখন চাদৰ মই গাত লৈ দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, ফুলৰ ডিজাইনটো চাওক। এয়া চাওক, সাইড পটি দিয়া আছে এনেকৈ। আপোনালোকৰ যদি মোৰ কাপোৰযোৰ চাই ভাল পালে তেতিয়াহ'লে মোক অকণমান আপোনালোকৰ সঁহাৰি লাগে, কিয়নো মই নতুনকৈ চেনেল খুলিছোঁ। আপোনালোকৰ সঁহাৰিয়ে মোৰ বহুত আশাবাদী মই আপোনালোকৰ ওচৰত, কিয়নো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰি তোলক।
আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ।